কাৰোবাৰ ওপৰত খং কৰি থকা অৰ্থ হ'ল যে নিজে বিষ খাই বেলেগক মৰাৰ আশা কৰা। ক্ষতি কিন্তু তোমাৰেই হ'ব। নুপুৰৰ দাম 1000 টকা, কিন্তু তাৰ স্থান সদায় ভৰিতে হয়। সেন্দুৰৰ দাম 5 টকা, তথাপি তাৰ স্থান সদায় কপালত। এটা কথা ভাবি চাওকচোন, মম জ্বলাই মৃত ব্যক্তিক স্মৰণ কৰা হয় আৰু মম নুমুৱাই জন্মদিন পালন কৰা হয়। সঁচা কথা ক'ব গ'লে মানুহে সৎ পথত চলিব নিবিচাৰে, কিন্তু বেকা পথৰ প্ৰতি আগ্ৰহ সকলোৱে বেছি। সেইবাবে মদ বিক্ৰেতাই কোনোদিন কাৰো ওচৰত যাব লগা নহয় আৰু গাখীৰ বিক্ৰেতাই ঘৰে ঘৰে যাব লগা হয়। আমি গাখীৰ বিক্ৰেতাজনক সদায় প্ৰশ্ন কৰোঁ, গাখীৰত পানী মিহলোৱা নাইতো? আৰু মদত নিজেই পানী মিহলাই খাওঁ। আজি পৰ্যন্ত মানুহক ইমানখিনিয়ে বুজি পাইছোঁ, জানুৱাৰ বুলি ক'লে খং কৰে, কিন্তু সিংহ বুলি ক'লে খুচ হয়। সঁচাকৈ মানুহবোৰ আজব প্ৰাণী।